আজি মই বেংগলী ষ্টাইলত কণী আলুৰ দম বনাম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মোক মৰম দিব। কণী আলুখিনি উহাই ল'লোঁ তাৰে কাৰণে, আৰু আদা ৰহুনখিনিও মই মোৰ খুন্দনাটোত খুন্দি ল'লোঁ। আৰু ইফালে কেৰাহীত বহাই দিছোঁ, তাতে কণী 3টা ভাজি ল'লোঁ। উহাই থোৱা কণী 3টা ভাজি ল'লোঁ। 3টা কণীয়ে দিম আজি। আৰু ইয়াতে পিঁয়াজ, জলকীয়া, আদা নহৰুৰ পেষ্টখিনি ভাজি ল'ম অলপ সময় ৰঙচুৱা কৰি কিনে মছলাখিনি ইয়াত মই লৈছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰাৰ গুড়া, ধনিয়া পাউডাৰ, গৰম মছলা আৰু চিকেন মছলা। এই মছলাখিনি গোটেইখিনি একেলগে মই ঢালি দিলোঁ আৰু ধুনীয়াকৈ অলপমান ভাজি ল'লোঁ। ভাজি লৈ কিনে পানী অলপ দিলোঁ। পানী অলপ দি এইখিনি অলপমান সিজিব দিম মই। তাৰপিছত নিমখ দিলোঁ, হালধি দিলোঁ। হালধি দি অলপমান সিজিব দিলোঁ। তাৰপিছত আলুখিনি বহাই দিলোঁ। আলুখিনি বহাই দি কিনে অলপমান ভাজি আছোঁ, অলপ সময় ভাজি আছোঁ। আলুখিনিৰ লগত মছলাখিনি সোমাই যোৱাকৈ অলপ সময় ভাজি উঠি পানী ঢালি দিলোঁ। পানীখিনি অলপ উতল অহাৰ লগে লগে কণী 3টাও বহাই দিলোঁ। আৰু ফাইনেলি মোৰ এয়া হৈ গ'ল কণীৰ দম। কেনে পালে জনাব বেংগলী ষ্টাইলত।